हेलो एवरीवन मोर कमेंटिक यूट्यूब चैनल সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাবলৈ লৈছোঁ মোৰ আমাৰ ঘৰত থকা নেমু টেঙা লাগি আছে। নেমু লাগি আছে। আমাৰ ঘৰতে শাকৰ খেতি কৰিছে। শাক দেখাই আছোঁ। এয়া শাক, সৰিয়হ আৰু খুতৰা আৰু কিবা কিবি আছে। আমাৰ এয়া ইমান ধুনীয়া ফুল ফুলি আছে। ফুল দেখাই আছোঁ। কিমান ধুনীয়াকৈ ফুলি আছে। ফুল দেখিছে নহয়, মৰম লগাকৈ ফুলি আছে। ফুলজোপা বহুত জোপোহা হৈ গৈছিলে, কলম দি দিয়া হ'ল। কলম দিলে তেতিয়া আকৌ নতুনকৈ ফুল মেলিছে। সেয়া আজি অকল ফুলৰ ভিডিঅ'হে দেখাইছোঁ। ফুল গছ নুফুলা ফুল গছবিলাকো দেখুওৱা নাই, অকল ফুলাবিলাক দেখাই আছোঁ। এজোপা ৰুইছোঁহে, ফুল মেলিছে, ডাঙৰ হোৱা নাই, সৰু হৈ আছে। এজোপা কিমান মৰম লগা ফুল, ৰঙাজোপা ড্ৰেগন ফ্ৰুট, গোলাপ, এজোপা বগা ক্ৰীম কালাৰৰ হয়, ইয়াত বগা নিচিনা দেখাইছে। এজোপা তুলসী গছ নতুনকৈ ওলাইছে। তুলসীজোপা নতুনকৈ ওলালে বৰ ধুনীয়া হৈ থাকে। এফালে চা দে, এফালে চা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।